ভূমিৰ অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰিবলৈ অসম চৰকাৰে গঠন কৰি দিয়া হৰিশংকৰ ব্ৰহ্ম কমিটিৰ বিস্ফোৰক প্ৰতিবেদন। চলিত বৰ্ষৰ 22 জুলাইতেই খিলঞ্জীয়াৰ ভূমি অধিকাৰ সুৰক্ষা পৰামৰ্শদাতা কমিটিয়ে অসম চৰকাৰক দাখিল কৰা অন্তৰ্বৰ্তীকালীন প্ৰতিবেদনক লৈ হঠাৎ হুলস্থুল। কি আছে এই প্ৰতিবেদনত? ৰাজ্যৰ 33খন জিলাৰ 66% ভূমি অখিলঞ্জীয়াৰ দখলত। নগাঁৱত আটাইতকৈ ভয়ানক তথ্য। নগাঁৱৰ 70% ভূমি অনা অসমীয়া বহিৰাগতৰ দখলত। ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাতে ৰাজহুৱা শুনানি সম্পন্ন কৰা কমিটিৰ অধ্যক্ষ হৰিশংকৰ ব্ৰহ্মৰ বিস্ফোৰক ভাষ্য একমাত্ৰ প্ৰতিদিন টাইমত। গোটেই অসমত 33টা জিলাত 63 লাখ বিঘা জমিন ইলিগেল কবজাৰ আছে। কিন্তু ওৱান থিং দে হেভ ছেড, অনা অসমীয়া অনা খিলঞ্জীয়া মানুহে এৰাতিৰ ভিতৰত পাত্তা পায়, ম্যাদী পাত্তা। কিন্তু অসমীয়া মানুহ, অসমীয়া খিলঞ্জীয়া ল'ৰা ছোৱালীবিলাক যিমান 70 বছৰ ট্ৰাই কৰক, 50 বছৰ ট্ৰাই কৰক, অসমীয়া খিলঞ্জীয়া মানুহ হ'লে সিহঁতে পাত্তা নাপায়। নগৰ এডিচি এজনে আমাক কৈছে, ছাৰ ইয়াত 70% পাত্তা মাটি অলৰেডি ট্ৰান্সফাৰ টু নন খিলঞ্জীয়া। মাতৃভূমি অসমত খিলঞ্জীয়াৰ এই চৰম সংকটৰ সময়ত হৰিশংকৰ ব্ৰহ্ম কমিটিৰ অন্তৰ্বৰ্তীকালীন প্ৰতিবেদনক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ জোকাৰণি। এই প্ৰতিবেদনে অসমলৈ বাংলাদেশীৰ অবাধ প্ৰব্ৰজনে কেনেকুৱা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে এই কথাটো পুনৰ উদঙাই দেখুৱালে। যিটো বিষয় আমি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি মুহূৰ্তত বাৰে বাৰে উল্লেখ কৰি আহিছিলোঁ যে অবৈধ বিদেশী আগ্ৰাসনে অসমৰ জাতীয় জীৱনলৈ অশনি সংকেত কঢ়িয়াই আনিছে। খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ৰাজনৈতিক অধিকাৰ কাঢ়ি লৈ যোৱাৰ উপক্ৰম হৈছে। তাৰ লগে লগে আমাৰ মাটিৰ ওপৰত, ভূমিৰ ওপৰতো তেওঁলোকে অধিকাৰ সাব্যস্ত কৰিছে। পিছে হৰিশংকৰ ব্ৰহ্ম কমিটিৰ অন্তৰ্বৰ্তীকালীন প্ৰতিবেদনৰ এই বিস্ফোৰক ভাষ্যক লৈ বিৰূপ মন্তব্য কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আৰু AIUDF বিধায়ক আমিনুল ইছলামৰ। ব্ৰহ্ম কমিটিৰ প্ৰতিবেদনক ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত বুলি ক'লে বিধায়ক আমিনুল ইছলামে। মই কৈছোঁ তেওঁ এজন পাগল হয়, তেওঁ পগলাৰ প্ৰলাপ বকি আছে। কোনজন বিধায়ক আছে তেওঁ দেখাই দিয়ক। এজন বিধায়ক নিৰ্বাচিত হ'বলৈ আইন কানুনৰ মাজেদি হয়, হ'ব পাৰে কিবা আইন কানুনৰ সংৰঙালৈ হৈছে, দেখাই দিয়ক না। তেওঁ কেছ কৰক, চৰকাৰক তেওঁ তথ্য দিয়ক। 1979 চনৰ পৰা আজি 40টা বছৰ আন্দোলন হ'ল, অসম চুক্তি হ'ল, AGP-য়ে দুবাৰ শাসনৰ গাদীত বহিলে। তাৰপিছতে কেইবাবাৰো চৰকাৰ বহিলে। মোদীয়ে ক'লে যে 16 মাহৰ পিছত চব বাংলাদেশী খেদিম। এতিয়া বিজেপি আছে। হৰিশংকৰ ব্ৰহ্মকে অসম চৰকাৰে দায়িত্ব দি দিয়ক। তেওঁৰ যদি হাতত লিষ্ট আছে কোন কোন বাংলাদেশী ধৰি পেলাই এফালৰ পৰা বাংলাদেশক গতাই দিয়ক। হৰিশংকৰ ব্ৰহ্ম ডাঙৰীয়াই প্ৰত্যেকজন জনসাধাৰণৰ তেখেতে নাগৰিকত্ব প্ৰমাণ কৰি চোৱাৰ দায়িত্ব তেখেতক দিয়া হোৱা নাই, বা তেখেতে নিশ্চয় নাগৰিকত্ব প্ৰমাণ কৰি চোৱা নাই যে ইয়াত কোন কেইখন জিলাত বিদেশী আছে নে খিলঞ্জীয়া আছে। গতিকে এই কথাটো কিছুমান দল সংগঠনৰ শ্ৰুতলিপি মতে তেখেতে যদি ইয়াত উল্লেখ কৰে, মোৰ বোধেৰে এইটো তেখেতৰ এখতিয়াৰত নাই বা তেখেতৰ জুৰিছডিকশ্যনৰ বিষয় নহয়। মন কৰিবলগীয়া যে নৱেম্বৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব হৰিশংকৰ ব্ৰহ্ম কমিটিয়ে। অৱশ্যে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষাৰ বাবে গঠিত পৰামৰ্শদাতা কমিটিৰ প্ৰতিবেদনক লৈ লাগি থকা এই হুলস্থুলৰ সময়তো কিন্তু এইখন অসমত আজিলৈ নিৰ্ধাৰণ হোৱা নাই খিলঞ্জীয়াৰ সংজ্ঞা। কেমেৰা পাৰ্চন অৱনী আৰু ৰাজদীপৰ সৈতে হিৰেন।